মৰমৰ লৈ হৈ বৈ যাম তোমাৰ হিয়ালৈ মৰমৰ লৈ হৈ বৈ যাম তোমাৰ হিয়ালৈ। ভাই জীৱনটো কি হ'ব তাৰমানে কেলা একো মানে কোনো ৰাস্তা নোহোৱা গৈছে। এটা আপি নাই জীৱনটোত, এটা ইনকাম নাই কেলা ঠিকাৰে জীৱনে মাক চলাই কেলা এটা মাক চলাই এটাতো কিবা থাকিব লাগে, হয় গাৰ্লফ্ৰেণ্ড এটা থাকিব লাগে, হয় ইনকাম এটা থাকিব লাগে, একোৱে নাই ভাল ধৰি আৰু একদম কিপাৰ হৈ গৈছে মাক চলাই ধৰি কোম্পানীয়ে খুলিব লগা আছে আমি এটা মাক চলাই। অ' ভাই কি যি হ'ব নহয় আমাৰ কি লাইফ পালো গেলা কেলা কিছুমান ছোৱালীক দেখা পালি দিল একদম ফাটি যাওঁ কৰি একদম কেলা কি একদম কেতিয়াম বা ডিউক এখন ল'ব পিছফালে কি মজা যায় আপি এটা একদম তুলি ল'ব লৈ পেলাই চেৱাত কাকাহেদি উঠি যাব একদম বাইকবোৰ হাৱা লাগে একদম মানে হাত পেনে শুকাই যাওঁ হৈ যায় গেলা। ভাই তই দোৱা কৰিবি আৰু ভাই মই যাতে অতি সোনকালতে এই পৃথিৱীখন এৰি গুচি যাওঁ আৰু মোৰ আৰু এই পৃথিৱীখনত থাকিব ইচ্ছা নাই আৰু ভাই এটা ইনকামো নাই ভাল চাই এটা ইনকাম থাকিলেও ভাল লাগে যে ক'ৰবাত চাবা তাবা গেলেও এটা আপি পাম কেলা ইনকাম চিনকাম নাই গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডটো নাপালোৱে ভাল চাবা গেলেও কোনোবা বাপেৰে আপি চাপি দিবই নে তাৰেহে ভাল গেলা একদম সন্দেহ লাগে মোৰ খেলা কি হ'ব ভাই লাইফটো কি মানে লাইফত জীয়াই আছো নিজে ক'ব নোৱাৰো আৰু। ভাই তই ঠিকেই কৈছিলি মোৰো সেই একেই অৱস্থা ভাই দুটাৰ একেই অৱস্থা বুলি ক'ব লাগিব বিকি ভাই তোৰ আৰু মোৰ লাইফটো কি হ'ব মানে ক'বাই নোৱাৰো আৰু কেলা এটা আপি কথা কৈছিলো কাৰোবাক যদি প্ৰপ'জ মাৰো একদম ডাইৰেক্ট কৈয়ে দিব I have a boyfriend don't disturb me মাক চলাই জোহৰ ইয়াতো মাক চলাই কাটি পেলাও লাগি যায় মাৰিবিও নি কি সিহঁতো আমাৰ দৰে থোপৰাকেইটাক চাই আৰু কোনোবা আপি ভাল পাব নি আমাক খেলা ভাই কলেজতো যাবা ইচ্ছা নাযায় বা একদম ঘৰখনতো থাকিব ইচ্ছা নাযায় টেনচন মুখনেদি একদম মাথা মানে একদম কি হৈ গৈছে নিজে ক'ব নাযায় ভাল। बेवफा निकली है तू झूठा प्यार निकली है वो बेवफा निकली है वो झूठा प्यार निकली है वो। भाई बेवफा गान मान लीजिए मैं तो बेवफा वसील निकले भाई ভাই মোৰ জীৱনত একবাৰ প্ৰেম নহয় একবাৰ হৈছিল মই যেতিয়া ক্লাছ 9ত আছিলো 9ত থাকোঁতে একবাৰ মোৰ প্ৰেম হৈছিল ভাই। ভাই হয় নেকি কাৰ লগত হৈছিলে ভাই স্কুল বেলেগ আছিল নহয় দূৰে সেইকাৰণে মই তোৰ কথা দিলে গোটেই নাজানো তোৰ কোৱা নাই ভাই। ভাই সেইগিলে দুখৰ কথা ক'লে মন গিলে বেছি বেয়া লাগি যাব আজি নকয় দে আৰু বেলেগ দিনা কম ভাই এনে মন চন বহুত দুখ লাগি আছে এইগিলা কথা উলিয়াই পেলাই আৰু দুখ লগে নালাও দেই আৰু বেছিকে। ভাই কালি দেখোন 31 জানুৱাৰী কালি খানা চানা খাবি নে নাই ভাই এইগিলা দেখোন আকৌ আমি যোগাৰ তোগাৰ কৰাই নাই ভাই নাই এইগিলা খানা চানা খোৱা ঠাণ্ডাত নাই আৰু টেনচনৰ কাৰণে মানে কিবা জীয়াই আছো আৰু এইগিলা খানা চানা আৰু ফূৰ্তি ফাৰ্তা কৰিব ইচ্ছা নোহোৱা হৈ গৈছে আৰু এইগিলা নকৰোঁ আৰু ভাল খানা চানাও নাখাওঁ ভাল একদম 31 জানুৱাৰীতে ঘৰতে সোমাই থাকিম আৰু এইগিলা খানা চানা খাই মই ফূৰ্তি ফাৰ্তা কৰিব ইচ্ছা নকৰোঁ কিমান দুখ কিমান টেনচন মইহে জানো আৰু তইহে জানে ভাই মই তোক চব কথাগিলা কওঁ কাৰণ তই মোৰ প্ৰকৃত বন্ধু বাকী সকলো চব নিচেই ভাল এনেই খালি একদম মুখত মাত দিওঁ মুখত ভাল লগাব বিপদ আহিবৰ টাইমত চব মাক চকলাই একদম মানে পাত্তা নেদা হৈ যায়। আমিনুল তোক মই মোৰ নিজৰ ভাই বুলি ভাবোঁ গম পাইছেনে ভাই তই আৰু মই মানে একদম এটা চাহাৰা হৈ আছো মোৰ কাৰণেও তই চাহাৰা তোৰ কাৰণেও মই চাহাৰা হৈ আছো বাকী কোনো ভাই একদম নিজৰ বুলি নাভাবে আৰু আমাৰ এইগিলা যিগিলা দুখৰ কথা বেলেগৰ আগত ক'লে হাঁহিবহে সেইকাৰণে ভাই এইগিলা আৰু বুকুতে লুকাই ৰখা ভাল আৰু ভাই খানা চানা নাখাওঁ দেই আৰু মোৰো ইচ্ছা নাই এটা কাম কৰিম নহ'লে জানুৱাৰী 8 তাৰিখে আমাৰ গাঁৱৰ পৰা এটা পিকনিক যাব সিহঁতৰ লগত পিকনিকত হ'লে একবাৰ যাওঁ মানুহ দুখনো কাণ নাখায় দুখটো চবৰে থাকে তাৰে মাজতো এনেকৈ লাইফটো পাৰ কৰিব লাগিব আৰু জানুৱাৰী 8 তাৰিখে খানাত যাম পিকনিকত যাম দেই কিন্তু ভাই পিকনিকত মিছ নকৰিবি আৰু তই মোৰ শপত ভাই দে হ'ব দে ভাই যি হ'ল আৰু পিকনিকত যাম দে আৰু পিকনিকত একবাৰ যাই পেলাই আৰু ফূৰ্তি ফাৰ্তা বুলি নহয় আৰু এনেই একবাৰ যাম আৰু ভাই তোৰ লগত যাই পেলাই মোৰ ভাল লাগব দুটা যাম আৰু বাকী ছোৱালীগিলা যেনেকৈ থাকে থাকিব তই আৰু মই বেলেগকৈ থাকিম গম পাইছনে মোৰ তাৰমানে সিহঁতৰ লগত ডেন্স কৰা ফূৰ্তি ফাৰ্তা কৰা মোৰ এইগিলাখন একদম ইচ্ছা নাই কেলা ভাই পৰীক্ষাও আহিল একো পঢ়া চঢ়া নাই ভালে ভাল একো অলপমান পঢ়া নাই ভাই কেলা কলেজততো নাযাওঁৱে
কলেজত যাবিও নো কি একদম যাই ফেলে মানে টেনশ্যনৰ সীমা নোহোৱা হৈ যায়। বাকী ছোৱালীবিলাকৰ ভাল পোৱা লাভ ষ্টৰী দেখা পালি একদম সিহঁতক খামটা মাৰা দেখা পালি হাতত ধৰা দেখা পালি ভাই মোৰ একদম দিল আৰু ভাঙি যায়। সেইকাৰণে ভাই কলেজ চলেজত যা বাদেই দিছোঁ আৰু ভাল হোটেলখনত যাবি কেলা চব বয়ফ্ৰেণ্ড আৰু গাৰ্লফ্ৰেণ্ডৰে ভাড়া আৰু আমাৰ কাৰণে মানে এগিলা স্থানে নাই আৰু আমি গেলি মানে লাজতহে কৰিব লাগে আৰু লাইফটো কি যে লাইফ পালন হয় একদম মৰিমে নে মাৰিমে মৰিমে নে কি কৰিম নিজে ক'ব নোৱাৰো ভাই। তাকেইতো ভাই আমাৰ লাইফত কিবা আছে নে ভৱিষ্যতে নে আমাৰ জীৱনটো এনেকৈ যাব? মোৰো বাৰু সন্দেহ লাগে। গাৰ্লফ্ৰেণ্ডটো নাপালো নায়ে বিয়া পাতিব গেলি আপি চাপি ধৰিব গেলি আমাক দিবনে নাই কোনো বাপেক চাপেকে দিবনে নাই? কেলা চাকৰিটো আশা নকৰিবি ভাই ময়ো নকৰোঁ। কাৰণ এই বিজেপি চৰকাৰৰ জানাত আমাক মুছলমানক কেতিয়াও চাকৰি নিদিয়ে ভাই, এইটো বিশ্বাস নকৰিবি। আমি আৰু সেই পাকা মিস্ত্ৰীৰ লগত যোগালী কৰি মৰাতেই যাব আৰু গেলা। হয় দেই ভাই জীৱনটোত একো পথেই বিচাৰি পোৱা নাই। কোনটো ৰাস্তাত গ'লে সুবিধা হ'ব কোনটো ৰাস্তাত গ'লে সু হ'ব একো তাৰমানে জীৱনটোৰ মানে একদম পথেই বিচাৰি পোৱা নাই। এনেকুৱা লাগে যেন একদম বিশাল সাগৰৰ মাজত পৰিছোঁ একদম এফালে গ'লেও পাৰ নাই সেইফালে গ'লেও পাৰ নাই এনেকুৱা অৱস্থা হৈছে ভাই। এই তোৰ লগত মোৰ এই নদীৰ পাত্ৰত বহি পেলাই বহুত ভাল লাগে আৰু এই নদীৰ পাত্ৰটো বহুত সুখ দিয়ে আৰু এই নদীৰ পাত্ৰত তোৰ লগত বহি থাকিলে মোৰ একদম চিন্তাৰ মাজতো টেনশ্যনৰ মাজতো অলপমান মানে হৃদয়খন মানে অলপমান মানে শান্তি পায় আৰু ভাই। হয় দেই ভাই এই নদীৰ পাত্ৰত বহিলে একদম মানে দেহা মন চব জোৰ পৰি যায় আৰু এই আমাৰ গাঁওখনৰ এই নদীটোৱে মানে একমাত্ৰ চাহাৰা হৈ গৈছে আমাৰ কাৰণে। কি কৰিবি ভাই কালি গেলে একবাৰ কলেজত যাওঁ যি হ'ল আৰু কালি দেখোন 31 ডিচেম্বৰ কালি ক'ত আৰু কলেজ খোলা থাকবো। এই জানুৱাৰী 2 তাৰিখ মানে একবাৰ যাওঁ কলেজত একবাৰ খালি গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডৰ লগত কথা নাই আৰু এনেই একবাৰ যাম আৰু বহুত দিন যোৱা নাই নহয় পৰীক্ষাও আহিল একবাৰ যাওঁ দুটাই যাই পেলাই আৰু আহোঁ একবাৰ ক্লাছ 2টামান কৰি পেলাই। দে হ'ব দে ভাই কালিতো 31 ডিচেম্বৰ কালি কলেজ খোলা থাকিলেও আৰু ক'ত চলিবলৈ গ'লে আহিব আৰু চব খানাতে ব্যস্ত হ'ব। দে হ'ব দে আৰু এই মাকচুকলাই বঙাল মুখনে এটা কাম কৰিব আহাৰ পাৰাই নদীৰ পাত্ৰ হাগি বাছত থাকবে নৰা কৰি দিছে কেলা এনেকুৱা খং উঠে সিহঁত থাকি মানে। হয় দেই বাৰে বঙাল মুখনৰ মানে কটিত মানে একদম বঙলা জালে সোমাই দিয়া লাগি যায়। এটা কাম কৰিব আছে ক'ৰবাত ভালকৈ এটা লেট্ৰিন চেট্ৰিন গাঁটা চাটা খান্দি বনালেও আমাৰ এই নদী পাৰখন মানে একদম নষ্ট কৰি পেলাই একদম লাইনকে হাগি বাচিলে থৈ দিছে গোটাই। মাকচুকলাই মই যোনদিনে বঙাল এটা হাগি থকা দেখা পাওঁ মাকচুকলাই কটিত গৰম লোৱা সোমাই দিমে গেলা। বাল সিহঁতত থাকিও মানে একদম আমাৰ এইখিনিয়ে বহাত জেগা আমাৰ এইখিনিয়ে শান্তিৰ জেগা এইখিনিও সিহঁতে মানে একদম নষ্ট কৰিব আহিছে। এই ভাই যদি ঘৰত যাই থাকো আৰু ভোক লাগছি তাৰমান খাগল ৰাতিপুৱাৰ পৰা একো খাৱাই নাই দিপ্ৰে হ'ল এতিয়া। ভাই তামান ভোক লাগছে যাই পেলাই বলচৰি এটাত লৈ ঠিক চাই নিমখ তেল লগাই পেলাই খাব লাগব। খাই পেলাই আৰু অলপ টাইম বাগাৰ দিম দি পেলাই গধূলি টাইমত আকৌ একবাৰ নদী পাৰত বহিব লাগব যাই পেলাই হয় না? হ'ব দে ভাই আমাৰ দেউতাৰ আৰু সেই নদী পাৰটোৱে চাহাৰা বঢ়িয়াকৈ যাই পেলাই চাটকেইটামান খাব ভোক লাগছি তাৰমান খাই পেলাই গধূলি টাইমত মই তোক ঘৰত পেৰাম আহিম আৰু নদী পাৰতে অলপ দুখ সুখৰ কথা পাতিম সেনেকৈ আৰু আমি জীৱনটো পাৰ কৰি দিম আৰু বেলেগো ইনকামৰ এটা ৰাস্তা আহি পৰা নাই কেলা। এইটো দেখোন ৰুবিয়া আকলা এইফালে ক'ত কি কৰিব আছি দেচোন মাত দিওঁ একবাৰ কি কৰিব আছি ক'ত গ'ল। ৰুবিয়া ক'ত যাবলৈ আহিছা তুমি? বিক্ৰী দেখোন নাই এনে একবাৰ আহিলো এই দোকানতো যাওঁ চেম্পু দিবলৈ টানো গা ধোৱাৰ টাইম হৈছে নহয়। হয় নেকি দে যা পিছে তেতিয়াহ'লে। পিছে তহঁতে কৰবাৰ আহিলি আকৌ? নাই আমিনিল আৰু মই এনেই একবাৰ নদী পাৰত বহি সৰু সৰু কথাবিলাক পাতিলো তাৰপৰা আৰু ভোক লাগে দেখি ঘৰত আহিলো ৰ। তহঁতে কি দুখ থাকিব পাৰে কি ধুনীয়াকৈ কলেজত পঢ়ি আছা তিনটা চাৰটা আপিকেইজনী পতাই লৈছে তহঁতে। তুমি কি কোৱা টেনশ্যনৰ সীমা নহয় আছে একদম থাকতে পাৰা নাই আৰু তই 3টা 4টা আপি পতাৰ কথা কোৱা আটাই পতাব পাৰিলে আমাৰ কাৰণে বহুত সুখৰ কথা হয়। একদম মানে জীৱনটো একদম বৰবাদ হৈ গৈছে। কলেজখনত পঢ়িছোঁ এটা আপিও পাত্তা নেদে যি 2-এটা আপি প্ৰপ'জ কৰোঁ এনেকুৱা মোচান নকৰে যেন কুকুৰে পগলা কুকুৰে জানে এনেকুৱা মোচান নকৰে আৰু 3টা 4টা আপি পতাব বুলি কোৱা বহুত বেয়া লাগি যায় জানানে। এইগিলা আপি জাপিৰ কথা বাদ দি আমি এতিয়া ডুবাইত যাওঁ ফুৰিব আমাৰ গাঁৱৰ পৰা এটা মানুহ নিব খুজিছি দেখোন গাঁৱৰ গোটেইকেইটা চলি। কি কয় ভালকৈ গুৱাহাটীখনেই দেখা নাই আৰু ডুবাইত নিব খুজিছি কোন মানুহ এইটো দেচোন একবাৰ লগ ধৰো নামটো কিনো? হেৰি আমাৰ গাঁৱৰে
নম্বৰে এত ঘৰৰ কাষত যি ৰাইল নামৰ মানুহটো সেই মানুহকেইটা মানে আমাৰ গাঁৱৰ চেঙৰা চলিকেইটাক তাৰমানে চেঙৰা চলিকেইটাকো আপিকেইটাকো তাৰমানে ডুবাইত একবাৰ ফুৰিব কাৰণে লৈ খুজিছে তাৰে জাগাগিলা একবাৰ দেখাব খুজিছে একবাৰ লগ ধৰিলো নাম চামো দি থৈ বঢ়িয়াকে মই যাব পাম নে নাই আকৌ যাব পাবি দিয়ে বালচিঙে চিন্তা কৰিব নালাগে সিহঁতৰ ৰবি আছো তাড়াতাড়ি আমি যাই পেলাই মানুহটোক তাড়াতাড়ি নামকেইটা দি থৈ আহোঁ আৰু কোনদিনে নিবনো জানুৱাৰী 13 তাৰিখে নিব তাড়াতাড়ি নামকেইটা দিয়ে তহঁতে তাড়াতাড়ি নাম চাম দিলগে তহঁতে জানুৱাৰী 13 তাৰিখে যাতে আমি চবে যাব পাৰো আৰু